বন্ধু-বান্ধৱীসকল, শহাপহু আৰু কাছৰ কাহিনীত চাগে নিশ্চয় শুনিছে, কিন্তু জানেনে তাৰে আৰু এটা পাৰ্ট আছে, কিন্তু আমি সৰুতে শুনা নাই বা পঢ়াও নাই। আৰু সেইটো কাহিনী আজি মই ক'ব ওলাইছোঁ। কাহিনীটো আৰম্ভ কৰি য'ৰ পৰা এই কাহিনীটো আৰম্ভ হৈছিল। আচলতে শহাপহুৱে বগাই যাব পৰাৰ বাবে বহুত অহংকাৰী আছিল। জংঘলত যাকে লগ পাইছিল সকলোকে দৌৰা প্ৰতিযোগিতা পাতিব বিচাৰিছিল আৰু কাছই এই প্ৰতিযোগিতাত ভাগ লৈছিল। শহাই বহুত জোৰে দৌৰিব লৈছিল। বহুত দূৰ যোৱাৰ পাছত যেতিয়া পিছফালে ঘূৰি চালে যে কাছটো বহুত পাছত পেলাই থৈ আহিলে, আৰু সি মনে মনে ভাবিলে অকণমান বহি আৰাম কৰোঁ। কিন্তু তাৰ টোপনি আহি গ'ল আৰু টোপনিৰ পৰা উঠি দেখিলে যে কাছই বহুত আগত গুচি গ'ল আৰু শহাই বহুত দৌৰিলেও জিকিবৰ বাবে, কিন্তু বহুত দেৰি হৈ গৈছিল তেতিয়ালৈ। কিন্তু কাছই লাহে লাহে হ'লেও যেনেকৈ নহওক জিকিলে। বন্ধুসকল, এইটো আছিল সেই কাহিনীটো যিটো আমি সৰুতে শুনিছিলোঁ। এই কাহিনীটোৰ পৰা এইটোৱে আমি শিকিছিলোঁ, লাগিলে লাহে লাহে বলা, কিন্তু গৈ থাকিলেহে সকলোৱে জিকিব। ইয়াৰে আগৰ কাহিনীটো এতিয়া শুনা। শহাই পাছত বহুত দুখ পালে। সি নিজৰ ভুল গম পাইছিল যদিও সি ৰৈ নিদিলে হয় কাছই কেতিয়াও খেলত জিকিব নোৱাৰিলে হয়। এইবাৰ শহাই আকৌ কাছক চেলেঞ্জ কৰিলে। এইবাৰ শহাৰ সম্পূৰ্ণ কনফিডেন্সেৰে ভৰি আছিল। কাছই শহাৰ চেলেঞ্জক মাত দি গ'ল। আকৌ খেল আৰম্ভ হ'ল। শহাই বহুত জোৰে দৌৰিল। এইবাৰ কিন্তু নৰখিলে আৰু কাছই বহুত লাহে লাহে গৈ আছিল। শহাই বহুত জোৰে দৌৰি কাছক বহুতখিনি দূৰত্বত হেৰাই দিলে। আৰু এই কাহিনীটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে লাহে লাহে যোৱা, কিন্তু গৈ থকা ভালে, কিন্তু দৌৰি যোৱা বা সোনকালে যোৱা পৰা কিন্তু কৰি যোৱা আজিৰ দিনত ভাল। কিন্তু এই কাহিনীটো ইয়াতে শেষ হোৱা নাই, ইয়াৰে আগতে আছে কাহিনী সেইটো। এতিয়া শুনক। এইবাৰ শহাই নহয় কাছই শহাক চেলেঞ্জ কৰিলে, কিন্তু এইবাৰ খেলৰ নিয়মবোৰ নিজৰ মতে হ'ব ক'লে। শহাই এই চেলেঞ্জটোক মানি লয়। এইবাৰ তৃতীয়টো খেল আৰম্ভ হৈছে। যেতিয়া খেল আৰম্ভ হৈছে, আগৰ দৰে শহাই বহুত দূৰ দৌৰি আগবাঢ়ি যায়। কিন্তু যেতিয়া শহাই আগত যায়, ৰাস্তাত এখন নদী থাকে আৰু শহাই কেতিয়াও নদী পাৰ হ'ব নোৱাৰে। কাছই লাহে লাহে হওক কিন্তু গৈ আছিল আৰু ফাইনেলি নদী পালেগৈ। কাছই সাঁতুৰি নদী পাৰ হৈ খেল শেষ কৰিলে আৰু কাছই জিকিলে। এইটো আছিল তৃতীয়টো কাহিনী, আৰু এই কাহিনীৰ পৰা এইটো শিকিব পাৰোঁ যে নিজৰ বলক চিনি পোৱা। শহাই কাছতকৈ দৌৰিব পাৰে, কিন্তু কাছই তথাপিও এই খেল জিকিলে, কিয়নো কাছই নিজৰ শক্তিক চিনি পাইছিল। সেইকাৰণে বন্ধু-বান্ধৱীসকল, নিজৰ পেচনক চিনি পোৱা আৰু তাৰ হৈ কাম কৰা। এইবাৰ শেষৰটো কাহিনী শুনা। এইবাৰ দুয়োৰ মাজত দল হৈ খেল হ'ল। যেতিয়াই খেল আৰম্ভ হ'ল, কাছই শহাক নিজৰ পিঠিত বহাই খৰধৰকৈ নদী পালে আৰু শহাক পিঠিত লৈ নদী পাৰ কৰি দিলে। যেতিয়া নদী পাৰ হ'ল আৰু শহায়েও কাছক পিঠিত লৈ খেলখন জিকিলে। এই কাহিনীৰ পৰা এইটোৱে শিকিলোঁ, একতা বহুত শক্তিশালী আছে। তৃতীয়টো কাহিনীত যদিও কাছই জিকিলে, বহুত লাহে লাহে জিকিছিলে, কিন্তু এইবাৰ দুজনে জিকিলে, কিন্তু বহুত সোনকালে জিকিলে। এইটো আছিল এই কাহিনীটোৰ 4টা শিক্ষা। বুজি পালেনে বন্ধু-বান্ধৱীসকল? যদি এনেকুৱা কাহিনীবোৰ শুনিব বিচাৰে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।